সূক্ষ্ম পৰিচালনাহে সূক্ষ্ম চিন্তাহে ফিল্ম অৱস্থা কোনো ভাষা নাই ক'বলৈ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু সকলোৱে খুব হেঁপাহেৰে ৰৈ আছিলে শ্ৰী ৰঘুপতিখন চাম বুলি, কিন্তু সেই ৰঘুপতি চিনেমাখন মানে ন্যায়ালয়ে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা বুলি মানে মুক্তি লাভ কৰিবলৈ নিদিলে বুলি শুনিছোঁ। যিয়ে নহওক, যেতিয়া মুক্তি লাভ কৰিব তেতিয়া নিশ্চয় আমি চাম, আপোনালোকেও চাব। আৰু যিসকলে মানে আগতীয়াকৈ টিকেট কাটিছিলে মানে চিনেমাখন চাম বুলি, তেওঁলোকক পইচা অলৰেডি ঘূৰাই দি থকা বুলি শুনিছোঁ। আৰু এই চিনেমাখনৰ যোৱাকালি যিহেতু প্ৰিমিয়াৰ হৈ গৈছিলে, আৰু সেই প্ৰিমিয়াৰ চাই অভিনেতা অভিনেত্ৰীসকলে বা দৰ্শকে কি ক'লে বলকচোন শুনো। আৰু চিনেমাখন সঁচাকৈ বহুতে ভাল লগা হ'ব। যিয়ে নহওক বাৰু, বিতৰ্কত কিবা পৰিছে, বিতৰ্কৰ আওতালৈ আহিছে যিহেতু নিশ্চয় ঠিক হ'ব, কিবা এটা হৈছে। আৰু আইনৰ কথা মানি চলিবই লাগিব, যিহেতু ন্যায়ালয়ত গৈ পালে কথাটো বিচাৰটো, গতিকে আমি আইন মানি চলিবই লাগিব। সেই হিচাপে আইনক সকলোৱে মানি চলি আৰু যেতিয়া তেওঁলোকে মুক্তি লাভ কৰিবলৈ দিব তেতিয়া মুক্তি লাভ কৰিব। আৰু ৰবি শৰ্মা দাক মই বহুত ভাল পাওঁ, ৰবি শৰ্মা, যতীন বৰা সকলোকে ভাল পাওঁ, দুজনকে মানে কিন্তু বহুত ভাল পাওঁ। তো ৰবি শৰ্মাৰ অভিনয় নিশ্চয় চাম যেতিয়া মুক্তি লাভ কৰিব। তেন্তে বলক প্ৰিমিয়াৰ চাই তেওঁলোকে কি কৈছিল শুনি লওঁ। সূক্ষ্ম পৰিচালনাহে সূক্ষ্ম চিন্তাহে ফিল্ম অৱস্থা কোনো ভাষা নাই ক'বলৈ। ফালি পেলাইছে একেবাৰে চবেই, ডাইৰেকশ্যনে ফালি পেলাইছে, অভিনয় ফালি পেলাইছে চবেই। আজি অনুৰাধা চিনেমা হলত এইটো এটা ব্যতিক্ৰমী দিন। ইমান মানুহ কেতিয়াও হোৱা নাছিল বুলি কৈছে মানে হলৰ কৰ্তৃপক্ষই। আমাৰ কাৰণে সেইটোৱে প্ৰথম আৰম্ভণি। আৰু আটাই মানুহে যিটো ৰিজাল্ট দেখুৱালে আমাক, যিটো তেওঁলোকে শ্বেয়াৰ কৰে আৰম্ভণিৰ পৰা শেষলৈকে, মই ভাবোঁ ই বহুত কথা কয়। মই আৰু আজি নকওঁ, মই কেৱল দৰ্শকক ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকে হললৈ আহক। আমাৰ টিমটোৱে আজিৰ তাৰিখত আমাৰ হাতত যিমান সমল আছিলে, আজিৰ তাৰিখত যিমান কাৰিকৰী প্ৰযুক্তি আমাৰ হাতত আছে, সেইখিনি ব্যৱহাৰ কৰি আমি আজিৰ তাৰিখত ৰঘুপতিতকৈ আৰু ভাল চিনেমা বনাব নোৱাৰোঁ। গতিকে আহক, এইখন চাওক, ইয়াৰ পিছৰখন আৰু ভাল দিম।